আপোনাক আসাম পুলিচত চাকৰি লাগে এডিআইত চাকৰি লাগে হয়নে তেতিয়াহলে কিন্তু আপুনি এনে ধৰণৰ প্ৰশ্ন কৰিব পাৰিব লাগিব এই প্ৰশ্নটো মোক কেইবাজনো ষ্টুডেন্টে সোধাৰ লগতে হয়নে বহুত টিচাৰেও মোক সুধিছে স্যাৰ এই প্ৰশ্নটো অতি সহজে কেনেকৈ কৰিব পাৰি কাৰণ আমি কৰিবলৈ গলে বহুত কমপ্লেক্স হৈ যায় লাষ্টত যাই কেনে এনসাৰো নোলায় হয়নে এই প্ৰশ্নটো তেওঁলোকে ChatGPT-ত কৰি চাইছে কিন্তু তেওঁলোকে বিচাৰি নাপালে বা বুজি নাপালে কেনেকৈ কি কৰিলে হয়নে তো বলকচোন এই প্ৰশ্নটো আমি এক্সপ্লেইন কৰো কেনেকৈ কৰিব পাৰি চাব কি কৈছে যে কোনো এটা নিৰ্দিষ্ট মূলধনৰ বাবে 2 বছৰ আৰু মানে 3.5 বছৰৰ সুতে মূল্য হয় ক্ৰমে ₹756 আৰু ₹873 তেন্তে সুতৰ হাৰ হ'ব হয়নে আমাক কি কৈছে যে 2 বছৰত সুতে মূল্য কিমান হ'ব 2 বছৰ সুতৰ মূল্য কিমান হ'ব 765 আৰু 873 হয়নে আৰু এইটো হ'ব 3.5 বছৰত হ'ব হয়নে এটা মোক কৈছে যে আমি কিমান সুতৰ হাৰত এটো আমাৰ বৃদ্ধি হৈছে এটো আমাক খুদিছে এটা সব বহুত টিচাৰে কি ভুল কৰে বা বহুত ষ্টুডেন্ট কি ভুল কৰে লগে লগে কোশ্চেন সল লগে লগে কি কই যায় চক্ৰবৃদ্ধি সুদ বা কম্পাউন্ড ইন্টারেস্ট ফর্মুলাত গুছি যায় যেহেতু আমাক এখিনি সব কত আমাক চক্ৰবৃদ্ধি সুদ কোৱা নাই বা কম্পাউন্ড ইন্টারেস্ট বুলি কোৱা নাই হয়নে তো আমি কি কৰিব লাগিব এটো আমি সৰল সুতৰ ফর্মুলাতে ইউজ কৰিব লাগিব মানে এটো আমাৰ সৰল সুদ বুলি ধৰিব লাগিব মনত ৰাখিব যেটো কোশ্চেনত চক্ৰবৃদ্ধি সুতৰ ফর্মুলা ইউজ হ'ব তাতে কিন্তু আমি কৰবাত না কৰবাত লিখা থাকিবই যে চক্ৰবৃদ্ধি সুদ বা ইংলিশত দিয়া থাকিলে কি লিখা থাকিব কম্পাউন্ডেড বুলি লিখা থাকিব হয়নে যেহেতু আমাৰ কত চক্ৰবৃদ্ধি সুদৰ কথা মেনশন নাই বা কম্পাউন্ডেড বুলি লিখা নাই আমি কিন্তু এটো সৰল সুতৰ ফৰ্মুলাতে কৰিবলৈ যাম হয়নে ঠিক আছে চাব কি কৰিব এটা চাব আমি কি কৰিম সিম্পল ইন্টারেস্ট কৰিব যাম সিম্পল ইন্টারেস্ট মানে কি জানো আমি PRT/100 এটো ফৰ্মুলা আমি সকলোৱে জানো সিম্পল ইন্টারেস্ট যেগুলো কি আছিল PRT/100 আমি সকলোৱে জানো হয়নে আৰু সিম্পল ইন্টারেস্ট প্ৰতি বছৰৰ বাবে কি হয় একে ধৰণে বাঢ়ে হয়নে আজি যদি মই 100 টকা থাও এক বছৰ পিছত যদি 10% ইন্টারেস্টত যদি মই আজি 100 টকা থাও এক বছৰ পিছত কিমান হ'ব 110 টকা 2 বছৰ কিমান হ'ব আকৌ হে 100 টকাৰ 10% বাঢ়িব মানে কি হ'ব 120 টকা হ'ব এনেকৈ প্ৰত্যেক বছৰে সেম এমাউন্ট কি হ'ব বাঢ়িব ঠিক আছে চাব মই যদি কও মই 100 টকা বেংকত থৈছো 10% সুতত হয়নে কিমান পাৰ্চেন্ট সুতত থৈছো মই 10% সুতত ঠিক আছে তো এক বছৰ পিছত কিমান হ'ব এক বছৰ পিছত কিমান হ'ব 110 টকা হয়নে এই 100 টকা 10% বাঢ়িলে হয়নে 2 বছৰ পিছত কিমান হ'ব 120 টকা 3 বছৰ পিছত কিমান হ'ব 3 বছৰ পিছত কিমান হ'ব 130 টকা মানে ইয়াৰ পৰা 10% বাঢ়ি আছে প্ৰত্যেক বছৰে হয়নে ইয়াৰ পৰা 10% বাঢ়ি আছে ইয়াৰ এটো যে বাঢ়িলে সেই বাঢ়াটোৰ পৰা কিন্তু আমাৰ বাঢ়া নাই এটো আমাৰ কি হয় সৰল সুদ বা সিম্পল ইন্টারেস্ট হয়নে 4 বছৰত কিমান হ'ব 4 বছৰত হ'ব 140 5 বছৰত কিমান হ'ব 150 ঠিক আছে এটা সব মই এই দুটা ধৰি লৈছো সাপোজ মই এই দুটা ধৰি লৈছো 3 বছৰ আৰু 5 বছৰ ধৰি লৈছো ঠিক আছে 3 বছৰ আৰু 5 বছৰ ধৰিছো মই কি কৰিছো 5 বছৰ মাইনাস 3 বছৰ কিমান বছৰ হল 2 বছৰ হল মানে আৰু এই 2 বছৰত কি কিমান টকা পালে 2 বছৰত কি কিমান টকা পালে ক'ব পাৰিবনে 2 বছৰত কিমান টকা পালে 150 মাইনাস 130 কিমান পালে 20 টকা ইন্টারেস্ট পালে হয়নে 2 বছৰত কিমান টকা ইন্টারেস্ট পালে মানে 2 বছৰত কিমান পালে 2 বছৰত পালে ইন্টারেস্ট 20 টকা তো এক বছৰত কিমান পাবো এক বছৰ পাবো 20 ৰ লগত মই 2 ডিভাইড কৰিলে কিমান পালো 10 টকা পালে এনে এক বছৰ 10 টকা পালে মই ইটা যদি মই এখিনি না জানো যদি মই এখিনি জানো তেতিয়া মই ক'ব পাৰিম যে এক বছৰ কিমান পাবো এক বছৰ 10 টকা ইন্টারেস্ট পাবো বুজি পাছেনে মই কি কৰিছো 5 বছৰৰ পৰা যেটো 5 বছৰ দিয়া আছে 5 বছৰৰ পৰা মই কি কৰিছো 3 বছৰৰ যেটো আমাৰ সুতে মূল্য আছিল মাইনাস কৰিছো 5 বছৰৰ সুতে মূল্য কিমান আছিল 150 টকা আৰু 3 বছৰৰ সুতে মূল্য কিমান আছিল 130 টকা হয়নে মই যেটা মাইনাস কৰিলো এই দুটা যেটা মই মাইনাস কৰিলো এই দুটা যেটা মই মাইনাস কৰিলো মই কিমান পালো যে 2 বছৰ এই 2 বছৰত কিমান টকা সুত পালে 20 টকা সুত পালে যে তোমাৰ সৰল সুত আছিল প্ৰত্যেক বছৰ সুতৰ মান সমান তো এক বছৰ কিমান হ'ব 2 ডিভাইড কৰিলে কিমান পালো 10 টকা পালো কথানো বুজি পাইছেনে কি কৈছো মই কথানো বুজি পাইছেনে যে এক বছৰত কিমান পাবো 10 টকা সুত পাবো হয়নে এক বছৰত 10 টকা সুত পাবো এইখিনি কথা বুজি পাইছো ঠিক তেনেদৰে আমি এইখিনিটো কৰিম চাব ঠিক তেনেদৰে আমি এইখিনিটো কৰিম আমাক কি দিছে 2 বছৰৰ সুতে মূল্য দিছে আৰু 3.5 বছৰৰ সুতে মূল্য দিছে ঠিক আছে কি কৰিম মই চাব 3.5 বছৰৰ পৰা 2 বছৰ যদি মই মাইনাস কৰিম মানে কিমান বছৰ হল 1.5 বছৰ হল হয়নে 1.5 ইয়াৰ হল হয়নে 1.5 ইয়াৰৰ বাবে কিমান হ'ব আমাৰ সুত এটা চাব মই যেটা 150 ৰ পৰা 130 মাইনাস কৰিছিলো যেটো পাইছিল এটো আমাৰ কি আছিল সুত আছিল ঠিক তেনেদৰে মই এখিনটো মই এটোৰ পৰা ডাঙৰটোৰ পৰা এটোতে মাইনাস কৰিম এটো 3.5 বছৰৰ আছিল এটো 2 বছৰৰ আছিল না এটোৰ পৰা এটো যদি মাইনাস কৰিম যেটো পাম হেটো আমাৰ কি হ'ব হেটো আমাৰ সুত হ'ব হয়নে আমাৰ 1.5 বছৰৰ বাবে কি হ'ব এটো সুত হ'ব ঠিক আছে 873 মাইনাস 756 হয়নে কি মাইনাস কৰি কিমান হ'ব এটো মাইনাস কৰক 13 পৰা 6 গলে 7 তাৰ পিছত কিমান পালে এটো 6 পৰা 5 গলে 1
হয়নে আৰু কিমান থাকিল 1 মানে 1.5 বছৰত কিমান পালে সুত 1.5 বছৰত সুত কিমান পালে 117 টকা হয়নে 1.5 বছৰত এই 1.5 বছৰ যেটো আছিল 2 বছৰ আৰু 3.5 বছৰৰ মাজত যেটো গ্যাপ আছিল হয়নে 1.5 বছৰত সুত কিমান হল 1.5 বছৰত সুত কিমান হল 117 টকা 1.5 বছৰত কিমান হল 117 টকা এটা চাব মই এটা কেই বছৰ ওলাম 1 বছৰ ওলাম 1.5 বছৰ ওলাইছো না 1 বছৰ কিমান হ'ব 117 ৰ লগত মই 1.5 ডিভাইড কৰিম কথাটো বুজি পাইছে নে 1.5 বছৰত ইমান সুত পায় 1 বছৰত কিমান পাই ওলাব পাৰিম নাই কথাটো বুজিছে নাই মই যদি 5 বছৰত ইমান হয় 1 বছৰত ওলাবলে 5 ৰে ডিভাইড কৰিম ঠিক তেনেদৰে 1.5 বছৰত ইমান হলে 1 বছৰ মই 5 কি কৰিম 1.5 ৰে ডিভাইড কৰিম কথাটো বুজি পাইছে নে ক্যালকুলেট কৰক এখিনি 1.5 মানে কিমান 3/2 জানে না জানে 1.5 মানে কিমান 3/2 হয়নে এখিনি ক্যালকুলেট কৰক into 2 কাটাৰি কৰক 3 কাটিলে 3 আৰু কিমান হল 9 হয়নে ইনটু কৰিলে কিমান হল 78 মানে 1 বছৰত কিমান সুত পায় 1 বছৰত সুত পাব 78 আমি পালো যে 1 বছৰত কিমান সুত পাব 1 বছৰত সুত পাব 78 এইখিনি কথা বুজি পালো হয়নে এটা চাব আমি নেক্সট কার উলাম 2 বছৰৰ সুতৰ সুত উলাম কে বছৰ উলাম 2 বছৰত 1 বছৰত যদি 78 পায় তো 2 বছৰত কিমান পাব 2 বছৰত কিমান পাব 2 into 78 কিমান পালে পূৰণ কৰক 156 2 বছৰত কিমান হত পায় টোটাল 156 সিম্পল কিমান হত পায় 156 এটা চাব 2 বছৰত আমি যেটি কৈছিলো 2 বছৰত এটো কি আছিল আমাৰ হুতে মলে আছিল আৰু এটো 2 বছৰত কি হয় হুত মানে ইয়াৰ পৰা আমাৰ কি ওলাব ইয়াৰ পৰা আমাৰ ওলাব মূলধন ওলাব কি ওলাব আমাৰ মূলধন ওলাব 2 বছৰৰ হুতে মলে এটো আৰু 2 বছৰৰ হুত এটো মানে আমাৰ ইয়াৰ পৰা কি ওলাব পাৰি মূলধন ওলাব পাৰি মূলধন কিমান হ'ব মূলধন হল 756 minus 156 মানে মাইনাস কৰিলে কিমান হল আমাৰ মাইনাস কৰিলে আমাৰ 600 মানে মূলধন কিমান পালো মূলধন পালো 600 মানে এতিয়া আমাৰ ওলাব লাগে কি ওলাব লাগে সুতৰ কি ওলাব লাগে সুতৰ হার কেনেকৈ ওলাব সুতৰ হার চাব আমি এইটো ফৰ্মুলা ইউজ কৰিম SI = PRT / 100 মই কেই বছৰ ধৰিম 2 বছৰ ধৰে 1 বছৰ ধৰে কথা 1 বছৰত কিমান হত পায় 1 বছৰত 78 মানে তে SI = PRT / 100 এটো ফৰ্মুলা ইউজ কৰক হয়নে আমি টাইম কিমান লৈছো টাইম সাপোজ 1 বছৰ লৈছো টাইম কেই বছৰ লৈছো 1 বছৰ যেহেতু 1 বছৰ হতৰ 1 বছৰত কিমান হত পায় 78 তো আমি SI জায়গাত লিখিম 78 P মানে কিমান পালে 600 পালে হয়নে R মানে আমি নাজানো ৰেট অফ ইন্টারেস্ট কিমান আমি নাজানো মানে হেতু আমাক ওলাব দিছে হয়নে সুতৰ হার ওলাব দিছে R মানে কিমান আমি নাজানো আৰু আমি কেই বছৰ ধৰিলো 1 বছৰৰ কাৰণে হত কিমান পায় 1 বছৰৰ কাৰণে কিমান হত পায় 78 যেটো লিখিছো সব 1 বছৰৰ হত পায় 78 আৰু তলত কিমান দিছো আমি 100 কাটাৰি কৰা এটো শূন্য কাটা এটো শূন্য কাটা 6 টো গুণ পূৰণ হৈছে গুণ হলে কি হ'ব ডিভাইড হ'ব হয়নে কিমান পালে 78/6 = R কাটাৰি কৰা এখিনি হাতেৰে কাটিলে আবার হাতেৰে কাটিলে 13 বাৰ মানে R = কিমান পালে R = 13% R = কিমান পালে R = 13% মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 13% সকলোৱে বুজি পালে আপোনাৰ যদি কোৱেশ্চনৰ ওপৰত কিবা ডাউট থাকে আপুনি কমেন্ট যোগে আপুনি জনাব পাৰে